আমাৰ চেনেলত আপোনালোকক পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। নমস্কাৰ। আজি আপোনালোকৰ মাজত 42 ফুট আৰু 32 ফুট 1344 স্কোৱাৰ ফুটৰ ভিটি প্লেনলৈ সম্পূৰ্ণ কিমান টকা খৰচ হ'ব, কিমান মেটেল লাগিব আপোনালোকক জনাবলৈ আহিছোঁ। পোনপ্ৰথমে আপোনালোকক জনাম ভিটি প্লেনটোৰ ওখ 5 ফুট সম্পূৰ্ণ দুটা বিম, তলৰ ভীমৰ ওখ 14 ইঞ্চি গ'ল আৰু ওপৰৰ ভীমত 10 ইঞ্চি থাকিলে আৰু 3 ফুট যদি ইটা গাঁথনি কৰিম বুলি ভাবিলেও দুইটা ভীম দিবই লাগিব আৰু ঢেলাই দিম বুলি ভাবিলেও দুইটা ভীম দিব লাগিবই। 3 ফুট যদি ঢেলাই দিয়া হয়, 3 ফুট ঢেলাই দিবলৈ চিমেণ্ট লাগিব আপোনালোকক 32 বেগ 8 ইঞ্চি সাইজত দিয়া হ'ব। এটা ওপৰৰ ভীমটো আৰু তলৰ ভীমটো বহলকৈ থাকিব, 10 ইঞ্চি দিয়া হ'ব। আৰু মছলাটো আঢ়ৈয়েক হিচাপত মছলাটো বনোৱা হৈছে। চিমেণ্টৰ হিচাপটো দিলেই নিশ্চয় গম পাব কিমান শিল বালি লাগিব। নিশ্চয় ঢেলাই দিলে ঘৰৰ ভেটিটো বহুত ষ্ট্ৰং হয় আৰু খৰচৰ হিচাপত ইটাৰকৈ আৰু ঢেলাই দিলে একে সমানে খৰচ হয়। ইটা গাঁথনি কৰিলে ঢেলাই নিচিনা কেতিয়াও নহয়। ঢেলাই বহুত বেছি খৰচ নহয়, ভয় কৰিবলগা একো নাই। ঢেলাই দিলে বহুতে ভাবে যে বহুত খৰচ হয় বুলি। ঢেলাই কৰিলে অলপ বেছি দিন লাগে আৰু ইটা গাঁথনি কৰিলে অকণমান কম দিনতে সম্পূৰ্ণকৈ কামটো হৈ যায়। সেইটো কাৰণে বেছিভাগে ইটা গাঁথনি কৰিবলৈ বিচাৰে। ইটা গাঁথনি কৰিলে বহুত ষ্ট্ৰং নহয়, ঢেলাই কৰিলে বহুত ষ্ট্ৰং হয়। 42 ফুট আৰু 32 ফুট ঘৰটো 1344 স্কোৱাৰ ফুটৰ ঘৰটোৰ ভিতৰত মাটি লাগিব, ট্ৰেক্টৰ হিচাপত লাগিব আপোনালোকৰ 80 ট্ৰেক্টৰমান মাটি লাগিব আপোনালোকক। আৰু ৰড লাগিব আপোনালোকৰ, যদিহে আপোনালোকৰ 12টা পোষ্ট পৰে ঘৰটোত, 12টা যদি পৰে পোষ্ট, তেতিয়া আপোনালোকৰ ৰড লাগিব আপোনালোকক 16 mm 52 পিচ আৰু 12 mm 52 পিচ আৰু 10 mm 40 পিচ, 6 mm টোটেল 120 পিচ আপোনালোকৰ এইটো কইল ৰড। তলৰ ভীমৰ 16 mm 4 পিচকৈ আৰু 12 mm 2 পিচ ক্ৰেন দিব লাগিব সম্পূৰ্ণকৈ। পোষ্টৰ ৰড 16 mm 4 পিচ আৰু 12 mm 4 পিচ। ভিটি প্লেনৰ ভীমৰ ওপৰৰ ভীমটো 12 mm 4 পিচকৈ দিলেই হৈ যায়। আৰু মাজত যদি আপোনালোকৰ চাপোৰ্ট ঢেলাই যদি দিয়া নহয় ভীমটোৰ প্ৰতি, তেতিয়া আপোনালোকৰ চাপোৰ্ট খুঁটা দিব লাগিব, পোষ্ট দিব লাগিব। আপোনালোকৰ গাঁতৰ চাইজ 5.5 ফুট আৰু দৰটো 5.5 ফুট আৰু পোষ্টৰ চাইজ 12x12 হ'লে আপোনালোকৰ দুটা শ্বট আপোনালোকে দিবলৈ পাৰিব আৰু ওপৰত টিং লগাই আপোনালোকে ঘৰ ল'ব পাৰে। আপোনালোকে যদি 3টা শ্বট ডাইৰেক্ট যদি নকৰে, তেতিয়া ইমানটো জোখতে আপোনালোকৰ হৈ যাব। তেতিয়া অলপ বঢ়াব লাগিব আপোনালোকৰ পোষ্টবিলাকত। 4-6টাটো নিদি, 12 mm ৰডটো নিদি আপোনালোকৰ 16 mm ৰড 8 পিচকৈ দিব লাগিব। আপোনালোকৰ এতিয়ালৈকে ভিটি প্লেনত সম্পূৰ্ণকৈ চিমেণ্ট খৰচ হৈছে। ভিটি প্লেনলৈকে চিমেণ্ট খৰচ হ'ল, এতিয়ালৈকে চিমেণ্ট খৰচ হ'ল 42 × 32 1344 স্কোৱাৰ ফুটৰ ঘৰটোত 180 বেগ চিমেণ্ট এতিয়ালৈকে আমাৰ ভিটিটো সম্পূৰ্ণকৈ হৈ গৈছে। আপোনালোকে বুজি পাইছেই কিমান টকা খৰচ হ'বলৈ গৈ আছে, আপোনালোকে হিচাপ কৰিলে গম পাই যাব। ভিডিঅ'টোৰ শেষত আপোনালোকক এটা অনুৰোধ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি এটা লাইক কৰি কমেণ্ট কৰিব কেতিয়াও নাপাহৰিব। ধন্যবাদ।